মৌ আৰু মাখি। এখন চাঙত এচিচা মৌ আছিল। এদিন সেই মৌচিচা মাটিত পৰি ভাগি গ'ল। মৌবোৰ মজিয়াত পৰি থাকিল। তাকে দেখি আহিল এজাক মাখি। সিহঁতে মনতে ভাবিলে ঈশ্বৰে সিহঁতৰ বাবে বৰভোজ পাতি দিছে বুলি। সিহঁতে পাৰে মানে মৌ খাবলৈ ধৰিলে। দৰিদ্ৰৰ ভৰি তলুৱালৈকে পেট। সিহঁতে খাবলৈ পালে নেৰে। দৰিদ্ৰ মাখিবিলাকে নোপোৱাই পোৱাদি মৌ খাবলৈ ধৰিলে। খাওঁতে খাওঁতে সিহঁতৰ পেটবোৰ ঢোল যেন হ'ল। কিন্তু ঠেং আৰু পাখিবোৰ মৌৰ আঠাত জপতিয়াই লাগি ধৰিলে। তাতেই সিহঁতৰ মৃত্যু হ'ল। মৰিবৰ সময়ত মাখিবোৰে কৈছিল, আমাতকৈ মূৰ্খ নাই। এটোপ মৌৰ লোভত আমি জীৱনকে হেৰুৱাবলগীয়া হ'লোঁ। মৌৰ লোভত মাখি মৰে, জিভাৰ কাৰণে বিপদত পৰে।